ইন্ট্ৰটো দি দিয়ক আপোনাৰ আৰু কিবা এটা কৰিব তুমি দিয়া মইতো সদায় দি থাকো দিয়া তুমি না আপোনাৰ ইন্ট্ৰটো কম তুমি দিয়া হেল্ল' নমস্কাৰ ৱেলকাম বেক টু হাই নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আমি এতিয়া মিটআপত আহিছোঁ বিতুপন দা আৰু বিকাশ দাৰ। আমি এতিয়া ৱেইট কৰি আছোঁ গান্ধী পাৰ্কত। গান্ধী পাৰ্কত বহুত গোট খাইছে, ইয়াত ইউটিউবৰ টিম গোট খাইছে। আমিও এতিয়া ৰখি আছোঁ বিতুপন দাহঁতৰ কাৰণে। তো আমি এতিয়া গছপুলি এটা লৈছোঁ, এইটো বিতুপন দাৰ কাৰণে আৰু বিকাশ দাৰ কাৰণে। কিন্তু হাই এটা কৰি দে হ'ল। আমি ৰাতিপুৱা 7টা বজাতে ওলাই অহা, ইমান দেৰি ৰখি আছোঁ পূৰা। A few moments later. লুকিষ্টৰ দাদা, এই কিবা এটা কৰি দিয়ক দাদা। খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনাই ইয়াৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। অকল ছাবস্ক্ৰাইব কৰিলে নহ'ব, তাৰ কিনাৰত এনেকুৱা নটিফিকেশ্যনটো টিপি দিব লাগিব। সেইটো টিপিলেও নহ'ব, তাৰ কিনাৰত এনেকুৱা অল বটনটো টিপি দিব। তেতিয়াহে আপোনালোকে এই বনোৱা ধুনীয়া ধুনীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক হ'ব। ধন্যবাদ, জয় অসম। ক'ত পলাইছে আগত এইবিলাক মিছা কথাবিলাক কৰিব গ'লে অসমৰ ৰাইজক কেলে হেৰি কৰি আছে মিছা থাকিলে কোৱা তুমি মইনো কি বিচাৰোঁ আমাৰ পাল আমি এতিয়া অসম কৰিব লাগিব। কেনেকৈ কৰিম ইউটিউবৰ যোগেদি। গতিকে আমি যিমান অকল অসমৰ ইউটিউবাৰ আছে যিসকলে ভাল ভাল কণ্টেণ্ট বনাই তেওঁলোকে আমি ইজনে এজনক সহায় কৰিব লাগিব। তো আমি ছাপোৰ্ট কৰিব লাগিব সকলোকে। এতিয়া সময় লুটাৰ সময়। আছে আমাৰ লগত বিকাশ দা। ইন্ট্ৰটো দি দিয়ক আপোনাৰ আৰু কিবা এটা কৰিব। তুমি দিয়া মইতো সদায় দি থাকো দিয়া আপোনাৰ ইন্ট্ৰটো কম তুমি দিয়া। হেল্ল' নমস্কাৰ ৱেলকাম বেক টু হাই নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো এতিয়া আমি বিতুপন দাৰ ওচৰলৈ যাওঁ। বিতুপন দাক কিবা এটা বনাব বাবে লগ পাইছিলোঁ ন, তো লগ পাই ভাল লাগিলে। যথেষ্ট কষ্ট কৰি আহিছে আৰু কষ্ট কৰি ভিডিঅ'বিলাক বনাই থাকে। চ' আপোনালোকে চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। কাৰণ কষ্ট কৰি ভিডিঅ'বোৰ বনাই অকণমান যদি আপোনালোকে মৰম দিয়ে, ভাল পায়, চ' তেনেকুৱা ধৰণৰ কথা। থেংক ইউ। লগ পাই ভাল লাগিল আপোনাক। আমাৰ লগত আছে লখিমপুৰ ফ্লাইং ষ্টাৰৰ দাদা। নমস্কাৰ। তোমাৰ চেনেলৰ নামটো ৰেডিপ ফুকন ব্লগিং। আচ্ছা, ভাল লাগিলে এই লখিমপুৰ মিটআপখনত লগ পাই ভাল লাগিলে। মই আশা খুবেই পলম হ'ল, তথাপিও সকলোকে লগ পাইছোঁ, ভাল লাগিছে। আৰু এখেতৰ চেনেলটো চাব, ব্লগ ভিডিঅ' আপলোড কৰে। যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি ৰাখিব। সঁচাকৈয়ে নীলাজ হ'ব লাগে, কিন্তু আপুনি এনেকুৱা এটা কথা কওক যিটো কাৰণে সকলোৱে নীলাজৰ এটা ভিডিঅ' বনাব পাৰে। তো এতিয়া টেকেলি ভঙা খেল হ'ব। চৰি, টেকেলি ভঙা নহয়, বাল্টি ভঙা খেল। তো প্ৰথম বিকাশ দাই পাৰ্টিচিপেট কৰিব খেলখনত। তো খেল চাওঁ, মজা ল'ব। Start. এইবাৰ বিতুপন দা ওলাইছে টেকেলি ভাঙিবলৈ। তো খেল চাই থাকক, পূৰা জমনি হৈছে। আমাৰ লগত আছে মইনা কিউ, এয়া দাদা আছে। হয়, ৰেডিপ ফুকন। এই ভাস্কৰ দা চেনেল, ভাস্কৰ দা চেনেল কথা এয়া ভাস্কৰ দা আছে।
বিশেষকৈ মোৰ চেনেলৰ বিষয়ে কৈছোঁ ফাৰ্ষ্ট টাইম মোৰ চেনেলত হৈছে 1000 ভিউজ ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে চ' 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ কাৰণে মোৰ চেনেলত দিছোঁ এটা গিভএৱে কণ্টেষ্ট গিভএৱে কণ্টেষ্টটো এনেধৰণৰ ধৰক আপুনি যিটো ভিডিঅ' চাব আপুনি 1000 স্পেচিয়েল বুলি দিছোঁ তাত আছে আপোনালোকৰ দুটা প্ৰাইজ ফাৰ্ষ্ট প্ৰাইজ এটা টি চাৰ্ট ত' টি চাৰ্টত থাকে মোৰ চেনেল লগ' উইথ আপোনাৰ নাম যি উইনাৰ হয় তেতিয়াই আৰু ছেকেণ্ড প্ৰাইজটো হৈছে এটা মোবাইলৰ বেক কভাৰ যি বেক কভাৰৰ বেক চাইডে আপোনাৰ ফটো থাকিব উইথ মোৰ চেনেলৰ নাম থাকিব আৰু সেইটো পাবলৈ আপুনি কৰিব লাগে ভিডিঅ' লিংকটো আপুনি পষ্ট কৰিব লাগে দুটা ছ'চিয়েল প্লেটফৰ্মত এটা হৈছে ফেচবুক আনটো হৈছে হোৱাটছআপত চ' আৰু এই ভাইটিয়ে ভালকৈ কাম কৰি আছে ভাইটিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই নিয়ক তাকে আশা কৰিলোঁ চ' বাই বিকাশ দা কিবা এটা কৰিব ঠিক আছে ইয়াৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যিমান বেছি পাৰে ছাবস্ক্ৰাইব কৰিব আপোনালোকে ৰেডি ফুকন চেনেলটো চাব আৰু চেনেলটোৰ ভিডিঅ'বোৰত গৈ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগলৈ খুব সুন্দৰ সুন্দৰ ভিডিঅ' আহি থাকিব এতিয়াও খুব সুন্দৰ ভিডিঅ' দি আছে আপোনালোকে চেনেলটো চাবলৈ নাপাহৰিব ধন্যবাদ দাদাৰ কাৰ্ড আছে এখন মোৰ চেনেল এন ইণ্ডিয়া এট্ৰেকশ্যন আপোনালোকে চাব চেনেলটো আৰু ভিডিঅ'বোৰ ভাল বেয়া কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনাব বুলি আশা কৰিছোঁ আহিলোঁ এতিয়া যাবলৈ হ'ল আমাৰ খেলবোৰ সামৰণি হ'ল যদি এতিয়া ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব